মোৰ মৰমৰ শ্ৰদ্ধাৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আপোনালোকৰ শুভ ইচ্ছাত ময়ো ভালেই আছোঁ। লাহে লাহে ঠাণ্ডাবোৰ কমিছেও, লাহে লাহে গৰমো আহিব এতিয়া। আৰু আমি এই সময়ছোৱাত যেনেকুৱাই নহওক বতৰ, আমাৰতো কৰ্তব্যবোৰ আমি কৰিবই লাগিব। সেইকাৰণে আমি স্বাস্থ্যৰ প্ৰতি সকলোৱে অলপ সচেতন হৈ চলিব লাগিব। গৰমো লগাব নালাগিব, ঠাণ্ডাও লগাব নালাগিব। ঠাণ্ডা লাগিলে অলপ গৰম কাপোৰটো পিন্ধিবই লাগিব, এইটোতো সঁচা কথাই। আমাৰ প্ৰত্যেকৰে জীৱনৰ কিছুমান আশা আছে। সেই আশাবোৰত যদি আমি পৰিপূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে, তেতিয়াহ'লে আমি কিছুমান নেৰা নপৰা সাধনা কৰি থাকিব লাগিব। নেৰা নপৰা বুলি এইকাৰণে কৈছোঁ, আজি এটা নিৰ্দিষ্ট বিষয় লৈ আপুনি কিবা এটা আলোচনা কৰিলে আৰু 10 দিন নকৰিলে তেনেকৈ নহ'ব। কণ্টিনিউ আপোনালোকে কামবোৰ কৰি থাকিব লাগিব। যিসকল ফেচবুকৰ বন্ধু আছে বা পেজ বা প্ৰফাইলৰ যিয়েই নহওক, তেখেতসকলে ভিডিঅ' দি থাকিব, সময়মতে দি থাকিব, এলাহ কৰিব নালাগে। কেনেকুৱা ভাল পাইছে কোনে সেইটো অকণমান লক্ষ্য ৰাখিব। আৰু মানুহে ভাল পায়, প্ৰয়োজনীয় কথা ক'লে আপোনাক বেয়া পাবলগীয়া কোনো নাই। দৰকাৰী কথাই ক'ব, এনেকৈ সময়বিলাক সুন্দৰকৈ কটাওকচোন। অন্ততঃ আমি এটা ভাল কামত লাগি থকা বুলি নিজকে প্ৰত্যয়ন নিয়াব পাৰিম। জীৱনটোত আছে কিটো, খাইছোঁ বৈছোঁ শুইছোঁ কোনে জানিছে, কি খাইছোঁ কোনে ভাবিছে। কিন্তু আমি যে অকণমান ফকাচলৈও আহিব লাগে, এই কথাটো সকলোৱে অকণমান চিন্তা কৰিব আৰু তেনেকৈ চলিব। অধ্যয়ন কৰিলে কিছু ক্ষেত্ৰত আপোনাৰ লাভৱান হ'ব। অধ্যয়নে আমাক এখন কিমান সুন্দৰ জগতলৈ লৈ যাব। সকলোৱে আপোনাক এৰি থৈ যাওকচোন, কিন্তু আপুনি পঢ়া শুনা কৰা সেই জ্ঞানখিনি আপোনাক কেতিয়াও এৰি থৈ নাযায়। মানুহ সদায় সহিষ্ণু হ'ব লাগে, সত্যবাদী হ'ব লাগে আৰু কোনো মিঠা কথাত প্ৰশ্ৰয় দিব নালাগে, মিছলীয়া হ'ব নালাগে আৰু আনৰ প্ৰতি দয়াশীল হৈ থাকিব লাগে, নিজৰ প্ৰতি শ্ৰদ্ধাশীলো হ'ব লাগে। এই গোটেই কথাবিলাক সৰু সৰু কথা হ'লেও আমি মনত ৰাখিব লাগিব। আমাৰ জীৱনটো আমি যেনেকৈ আমি যাপন কৰোঁ, তেনেকৈ আনেও যাতে ভাল পায়, আনৰ যাতে আমি কিছু কামত আহোঁ, এই কথাও আমি চিন্তা কৰি সমাজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, ঘৰখনৰ প্ৰশান্তিৰ কাৰণে আগবাঢ়ি থাকক। সকলোৱেই আপোনাক মৰম শ্ৰদ্ধা কৰিব। আমাৰ শুভেচ্ছা সদায় থাকিব।